নমস্কাৰ, আপোনালোক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম আমাৰ দ্বাদশ ৰাশিৰ বিষয়ে, অৰ্থাৎ 2 জুনৰ পৰা 8 জুনলৈকে দ্বাদশ ৰাশিৰ কি শুভ ফল আছে, কি অশুভ ফল আছে, লগতে যদি কিবা অশুভ আছে কি প্ৰতিকাৰ কৰিলে শুভ ফল লাভ হ'ব, সেই সময় আজি আমি আলোচনা কৰিম। আমাৰ ৰাশি চক্ৰৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ এই সপ্তাহটো তেওঁলোকৰ বিশেষ শুভ ফল লৈ আহিছে। সৌভাগ্য লাভ হ'ব, কৰ্মভাগ্যৰ বিশেষ উন্নতি, স্বাস্থ্য লাভৰ সংযোগ দেখুৱায়, লগতে কিছু দ্ৰব্য লাভৰ সম্ভাৱনা সূচায়। এতিয়া আমাৰ বৃষ ৰাশি। বৃষ ৰাশি মানুহৰ এই সপ্তাহত তেওঁলোকৰ সৰু সুৰা ভ্ৰমণৰ যোগ হ'ব, কৰ্মত বিশেষ উন্নতি হ'ব, বিবাহ আদি ক্ষেত্ৰত শুভ সংযোগ দেখুৱায়, লগতে যান বাহন আদি কৰি বিভিন্ন দ্ৰব্য লাভৰ সম্ভাৱনা সূচায়। এতিয়া আমাৰ মিথুন ৰাশি। মিথুন ৰাশিৰ মানুহৰ এই সপ্তাহত তেওঁলোকে আৰম্ভণিতে স্বাস্থ্যজনিত কিছু সমস্যাৰ সমাধান অসুবিধা পাব, গতিকে স্বাস্থ্যৰ যত্নৰ আৱশ্যক হ'ব। আৰ্থিক দিশত শুভ, কৰ্মক্ষেত্ৰত কিছু বাধাৰ সন্মুখীন হ'ব পাৰে, গতিকে সদায় সূৰ্য প্ৰণাম কৰিব আৰু শিৱ মন্দিৰত ধূপ চাকি নিশ্চয় জ্বলাব। এতিয়া আহিল আমাৰ কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ মানুহৰ গৃহত মাংগলিক যোগৰ সম্ভাৱনা দেখুৱায়, আৰ্থিক দিশত উন্নতি, বিদ্যাত কিছু চেষ্টা যত্নৰ আৱশ্যক, লগতে পূৰ্বৰ তুলনাত শৰীৰ স্বাস্থ্যৰ উন্নতি নিশ্চয় হ'ব। শুভ শান্তিৰ বাবে শিৱ মন্দিৰত ধূপ চাকি জ্বলাই সূৰ্য প্ৰণাম নিশ্চয় কৰিব। এতিয়া আহিল আমাৰ সিংহ ৰাশি। সিংহ ৰাশিৰ মানুহৰ এই সপ্তাহৰ ক্ষেত্ৰত বিবাহ আদি বিভিন্ন শুভ ক্ষেত্ৰৰ যোগাযোগ লাভ হ'ব, যান বাহন বা নতুন গৃহ লাভৰ সম্ভাৱনা সূচায়। ব্যৱসায় বাণিজ্যত পূৰ্বৰ তুলনাত উন্নতি হ'ব, বা যিসকল ব্যক্তিয়ে নতুন ব্যৱসায় আৰম্ভ কৰিব বিচাৰিছে এই সপ্তাহত তেওঁলোকে আৰম্ভ কৰিলে বিশেষভাৱে লাভৱান হ'ব, লগতে সমাজত বিশেষ মান সন্মান প্ৰতিষ্ঠা লাভৰ সংযোগ সূচায়। এতিয়া আহিল আমাৰ কন্যা ৰাশি। কন্যা ৰাশিৰ মানুহৰ এই সময়ত গৃহত বিভিন্ন উন্নতি হ'ব, গৃহলাভ বা ভূমি লাভৰ যোগ দেখুৱায়, কৰ্মৰ ক্ষেত্ৰত নতুন দিশৰ সন্ধান পাব, লগতে স্বাস্থ্যৰ কিছু যত্নৰ আৱশ্যক হ'ব। শুভ শান্তিৰ বাবে গণেশ মন্দিৰত ধূপ চাকি জ্বলালে বিশেষ শুভ হ'ব। এতিয়া আহিল আমাৰ তুলা ৰাশি। তুলা ৰাশিৰ মানুহৰ এই সপ্তাহত তেওঁলোকৰ ভ্ৰমণ হ'ব, লগতে কৰ্মত কিন্তু কিছু বাধা থাকিব, কৰ্মত মানসিক চাপ বেছি থাকিব, দায়িত্ববোধ বেছি থাকিব, লগতে অকণমান তেওঁলোকৰ ভ্ৰমণৰ যোগৰ লগতে স্বাস্থ্য হানিৰ যোগ দেখুৱায়, গতিকে স্বাস্থ্যৰ ক্ষেত্ৰত যত্নৰ আৱশ্যক হ'ব। প্ৰেম প্ৰীতিত বিশেষ শুভফল লাভ হ'ব। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ মানুহৰ এই সপ্তাহত তেওঁলোকৰ দায়িত্ব বাঢ়িব, ঘৰুৱা ক্ষেত্ৰতে হওক বা অফিচৰ ক্ষেত্ৰতে হওক, কৰ্মক্ষেত্ৰতে হওক, দায়িত্ব কিছু বাঢ়িব, লগতে আৰ্থিক দিশত কিছু উন্নতি আছে, ঘৰত নতুন দ্ৰব্য লাভ হ'ব, লগতে এই সপ্তাহত এই ৰাশিৰ মানুহৰ কমৰ বা আঁঠু কিছু বিষাব পাৰে, গতিকে স্বাস্থ্যৰ কিছু যত্নৰ আৱশ্যক হ'ব। শুভ শান্তিৰ বাবে হনুমান মন্দিৰত ধূপ চাকি জ্বলালে বিশেষ শুভফল লাভ হ'ব। এতিয়া আহিল আমাৰ ধনু ৰাশি। ধনু ৰাশিৰ মানুহৰ বিদ্যাৰ ক্ষেত্ৰত বিশেষ শুভ যদিও কিছু চেষ্টা যত্নৰ আৱশ্যক হ'ব। প্ৰতিযোগিতামূলক ক্ষেত্ৰত তেওঁলোকে সফলতা লাভ কৰিবলৈ সক্ষম হ'ব, যান বাহন লাভৰ সংযোগ দেখুৱায়, ভ্ৰমণৰ যোগ হ'ব, কিন্তু স্বাস্থ্যৰ যত্নৰ আৱশ্যক হ'ব, বা কিছুমান মূল্যৱান বস্তু হেৰুৱাব পাৰে, গতিকে সেই দিশত কিছু যত্ন ল'ব। শুভ শান্তিৰ বাবে বৃহস্পতিবাৰে বিষ্ণু মন্দিৰত ধূপ চাকি জ্বলালে বিশেষ উন্নতি হ'ব। এতিয়া হ'ল আমাৰ মকৰ ৰাশি। মকৰ ৰাশিৰ মানুহৰ এই সপ্তাহত তেওঁলোকৰ ব্যৱসায় বাণিজ্যত বিশেষ উন্নতি লাভ কৰিবলৈ সক্ষম হ'ব। যিসকল ব্যক্তিয়ে নতুন ব্যৱসায় ক্ষেত্ৰত আগবাঢ়িব বিচাৰে তেওঁলোকে নিশ্চয় সফলতা লাভ কৰিবলৈ সক্ষম হ'ব, কিন্তু টকা পইচা খৰচৰ মাত্ৰাটো কিছু বাঢ়িব, লগতে চৰ্দি কফজনিত স্বাস্থ্য হানি হোৱা দেখুৱায়, গতিকে সেই দিশত অকণমান যত্নৰ আৱশ্যক হ'ব। শুভ শান্তিৰ বাবে শিৱ মন্দিৰত ধূপ চাকি জ্বলাই ভগৱান শিৱলিংগত গংগা জল অৰ্পণ কৰিলে তেওঁলোকৰ বিশেষ উন্নতি হ'ব। এতিয়া আহিল আমাৰ কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ মানুহৰ বিদ্যাৰ ক্ষেত্ৰত শুভ, কিন্তু কিছু চেষ্টা যত্নৰ আৱশ্যক হ'ব। বিদ্যা পুথি বা খেল ধেমালিত এই ৰাশিৰ মানুহে বিশেষ পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হ'ব। যিসকল ব্যক্তিয়ে চৰকাৰী চাকৰিৰ ক্ষেত্ৰত চেষ্টা কৰি আছে তেওঁলোকৰ বিশেষ সফলতা লাভৰ যোগ, বিবাহ আদি ক্ষেত্ৰত বিশেষ শুভ হ'ব, লগতে সৰু সুৰা ভ্ৰমণৰ যোগ দেখুৱায়, কিন্তু এই ৰাশিৰ মানুহৰ স্বাস্থ্যজনিত কিছুমান পীড়া থাকিব, গতিকে বিষজনিত ৰোগ হ'ব পাৰে, গতিকে স্বাস্থ্যৰ যত্ন আৱশ্যক হ'ব। শুভ শান্তিৰ বাবে সদায় সূৰ্য প্ৰণাম কৰিব আৰু হনুমান মন্দিৰত ধূপ চাকি জ্বলাই থাকিলে বিশেষ উন্নতি। এতিয়া আহিল আমাৰ ৰাশি চক্ৰৰ দ্বাদশ আৰু অন্তিম ৰাশি হৈছে মীন ৰাশি। এই ৰাশিৰ মানুহৰ পূৰ্বৰ তুলনাত স্বাস্থ্যৰ উন্নতি হ'ব, নতুন সম্পত্তিৰ যোগাযোগ দেখুৱায়, কৰ্মৰ ক্ষেত্ৰত বিশেষ শুভ হ'ব, মান সন্মান বৃদ্ধি হ'ব,
লগতে এই ৰাশিৰ মানুহৰ কিন্তু হঠাৎ আৰ্থিক খৰচ বা অৰ্থ হেৰুৱাব পাৰে, গতিকে অৰ্থৰ ক্ষেত্ৰত কিছু চাই চিতি খৰচ কৰাটো উচিত। শুভ শান্তিৰ বাবে শিৱ মন্দিৰত ধূপ চাকি জ্বলাব, সদায় সূৰ্য প্ৰণাম কৰিব আৰু হালধীয়া ৰং ধাৰণ কৰিলে তেওঁলোকৰ নিশ্চয় মংগল হ'ব। লগতে এই দ্বাদশ ৰাশিৰ মানুহে যদি শনি মঙলবাৰে তেওঁলোকে ঘৰ মোচা পানীত নিমখ দি ঘৰ মোচে, তেতিয়া তেওঁলোকৰ বিভিন্ন বাধা আঁতৰি যাব আৰু ঘৰত শুভ শক্তিৰ প্ৰৱেশ ঘটিব। আজিলৈ ইমানেই, পৰৱৰ্তী সময়ত পুনৰ লগ পাম। ধন্যবাদ। ওম নমঃ শিৱায়।